আচাৰ বনাবৰ কাৰণে জলকীয়া অলপ আনিছিলে ল'ৰাই। তাকে মই এইখিনি ধুই মেলি শুকুৱাই মেলি লোৱা মেলা হৈ গ'ল। তাৰপিছতে মই এই গুটি সোপা যে বৰ ডাঙৰ ডাঙৰকৈ ওলাই থাকে গুটিবোৰ, সেইকাৰণে মই এনেকৈ মাজতে কাটি কাটি গুটিবোৰ অলপ উলিয়াই দিছোঁ। যিকেইটা একেবাৰে সৰু আছে সেইখিনি নাই উলিওৱা, ডাঙৰ ডাঙৰকেইটা গুটিবোৰ উলিয়াই দিছোঁ। আৰু আজিৰ ভিডিঅ'টো ইয়াৰ পৰাই আৰম্ভ কৰিলোঁ। চাই থাকিবচোন তেতিয়াহ'লে ভিডিঅ'বোৰ এনেকৈয়ে শেষলৈকে, আৰু কেনেকুৱা পালে নিশ্চয়কৈ জনাবচোন দেই কমেণ্ট কৰি। আৰু গ্ল'ভছযোৰ লৈছিলোঁ পিন্ধি লওঁ বুলি, কিন্তু গ্ল'ভছ পিন্ধি লৈ কাম কৰাৰ অভ্যাস নাই যে, গতিকে নোৱাৰিলোগৈ আৰু। হেল্ল' এভৰিৱান, 11:30মান হ'ল। অকণমান ওলাই আহিছোঁ আজি। বহুত দিনৰ পেণ্ডিং কাম কেইটামান আছে। জামকৈ মানে ওলাবই নোৱাৰি ঘৰটোৰ পৰা। বহুতৰে চাগে মোৰ দৰে মানে মহিলাসকলৰ কথা কৈছোঁ, গৃহিণীবোৰৰ এনেকুৱা চাগে হয় প্ৰব্লেমটো। জামকৈ নহয় আৰু ওলাই গ'লেই যি য'ত আছে যিমানৰ পৰা পৰাখিনি একদম অঁতাই পিটাই থৈ আহে। ময়ো তেনেকৈ আজি ভাবি পেলাই ওলাইছোঁ আৰু ফাইনেলি। ব্লগটো ষ্টাৰ্ট কৰোঁ নকৰোঁ, আৰম্ভ কৰোঁ নকৰোঁকৈ কৰিলোগৈ আৰু। আহিলোগৈ, ড্ৰেছ চেঞ্জ কৰিবই লৈছোঁ। তাৰপিছত ভাবিলোঁ নাই, গৰমে গৰমে দুটামান বস্তু আনিছিলোঁ বোলো দেখাই লওঁ আপোনালোকক। মন যায় আৰু এনেই দেখাবলৈ, একদম দেখাবলগীয়া বস্তু তেনেকৈ নহয়, তথাপিও আৰু বহুত গৰম পৰিছে। গৰম দিনততো গৰম পৰিবই, হয়নে নাই? আৰু আজিকালি বজাৰত মানে যোনটো কাপোৰ যে কটনে বিক্ৰী কৰিব লাগিব, আমাৰ হেৰিসকলে যোনে লোকেল ইয়াত যোনটো অসমত উৎপাদন হয় সেইবোৰে বিকিব লাগিব বুলি কোৱা বা দোকানবোৰ প্ৰায় এই আগৰ যোনবোৰ বস্তুবোৰ, মেখেলা চাদৰৰ কথা কৈছোঁ দেই, এই শব্দবোৰেই মোৰ পাৰফেক্টকৈ ওলাই অহা নাই গৰমত। তাৰপিছতে আকৌ আপোনালোকৰ লগত কথা পাতিবলৈ হ'লেতো ফেনখন মই বন্ধ কৰিব লাগিব, গতিকে আৰু গৰম উঠিছে, সেইকাৰণে খেলি মেলি হৈ গৈছে দেই, চৰি। এইয়া দুখন, এইটো আনিবলগীয়া নহয়, দেখি পেলাই মনত পৰিলে, কিন্তু মই এই মেখেলা হয় দুখন। মই কি কৰিম জানিছে? গৰমত পিন্ধিবৰ কাৰণে ৰেডি বনাম, পালাজো বনাম, নতুবা স্কাৰ্ট বনাম, সেইকাৰণেহে ৰান্ধিছোঁ। এইখন একদম পাতলা পাতলা, আৰু ধুই দিয়াৰ লগে লগেতো আৰু পাতলা হ'ব, ভাল লাগিব। গৰমত এনেকুৱা পাতলা পাতলা বতাহত ধুই যোৱাবোৰেই ভাল লাগে, গতিকে সেইকাৰণে আনিলোঁ। এইখন মই আনিবলৈ মতলবত মানে যোৱা নাছিলোঁ, মোৰ কাম আছিলে বেলেগ, মোৰ বেংকত অলপ কাম আছিলে পাৰ্চনেল, সৰু কাম এটা, কিন্তু তাতে অকণমান টাইম লাগি গ'ল, কাম চাম হৈ গ'ল। তাৰপিছতে সেই গৈছিলোঁ আনিবলৈ এই বস্তুটো আনিবলৈ। এই বস্তুটো কি হয় জানিছেনে? মই ভবাই নাছিলোঁ আমাৰ ডিগবৈত যে পাম বুলি, তথাপি গৈছিলোঁ আৰু ওলাই দোকানখন বহুতে লৈ গৈ থকা দেখোঁ, সেইকাৰণে বোলো নাই ময়ো এবাৰ সুধি চাওঁ সেই বুলি পেলাই গৈছিলোঁ। আৰু আমাৰ ভণ্টীয়ে 2 নম্বৰজনীয়ে যোনজনী নগাঁৱত থাকে, তাই বহুত ধুনীয়া মানে পাৰা হৈছেগৈ, ভালে লাগে এইবোৰ হাতৰ কামবোৰ। সেই বিদ্যাটোৱে তাই বহুতকেইটা নিজৰ হাত খৰচ চলাই আছে, ঘৰো অকণমান চলাব পৰা হৈ আছে। সেইকাৰণে যোনে যিটো হাতৰ কাম জানে, হাতৰ বিদ্যাটো এটা মানে তাৰ সমান ডাঙৰ মানে বিদ্যা নাই, মানে বিপদৰ সাৰথিও হয় বহু ক্ষেত্ৰত, গতিকে এইবোৰ কৰিব লাগে। আৰু তাই সেইবোৰ কৰে, তাই সেইবোৰ কৰাৰ কাৰণে মানে মই তাইক সুধিলোঁ যে কোনটো সূতা ভাল হয় দহি বটিবৰ কাৰণে। তাই ক'লে বোলে বহুতে ইউটিউবত মই বহুত পাইছোঁ যে কিছুমান কি এইটো যে এম্ব্ৰইডাৰী কৰা ডলি যে চিল্কৰ সূতাটো সেইটো দিও কৰে, বা আকৌ বহুতক পাইছিলোঁ মই কাশ্মীৰী পাট বুলি কয়, সেইবোৰ কৰে। তাৰপিছত আৰু তাই বহুত দিনৰ পৰা সেইটো কৰি আহিছে, দহি সূতা, ব্লাউজ চিলাই, সিটো আৰু কামবোৰ কৰে তাই। অৰ্ডাৰ চৰ্ডাৰ, বিয়াৰ কাপোৰ কানিও চিলায়। গতিকে তাইক মই ভালকৈ সুধিলোঁ বোলো তই কচোন বোলো কোনটো চবচে তই আজিলৈকে ভাবিছ যে একদম ধুনীয়া হয়, মানে দহিখিনিও ভাল হয়, পাৰফেক্ট হয়। তাই ক'লে বোলে বৰ্ণালী পাট। মই ঠিক আছে বুলি বোলে ভাবিলোঁ মনতে, তাৰপিছত ভাবিছোঁ ডিগবৈত জানো পাম জানো বৰ্ণালী পাট সূতা। তাৰপিছত গৈ পেলাই চিধাই কৈছোঁ আৰু গহীনৰ দোকানত বৰ্ণালী পাট বোলে আছে বুলি ক'লে। মোক ইমান ভাল লাগিছে, তাৰপিছতে আনিলোঁ। আৰু মই এইবাৰ ফাৰ্ষ্ট টাইম দেই, ট্ৰাইহে মাৰিম, কি হয় নাজানো আৰু, ভাল হ'লে দেখাম আপোনালোকক, নহ'লে নাই। এইটো আনিছোঁ এটা ব্লু কালাৰ, মই য়েল্ল' কালাৰ বিহুত লোৱা কাপোৰযোৰ যে চাদৰখনত এইটো কৰিম বুলি ভাবিছোঁ। এই চাদৰখনত এই কালাৰটো আছে মানে অলপকৈ। মই আকৌ আধা বটাত গৈহে মনত পৰিছে কাপোৰকেইযোৰটো লৈ নগ'লোৱেই, বা বেগে মোৰ তেনেকুৱাই হৈছে। তাৰপিছত আৰু এযোৰ আছে, সেইযোৰত আছিলে গল্ডেন, মই কালাৰটো দিম ভাবিছিলোঁ, কিন্তু গল্ডেন কালাৰটো নাই, আৰু 2 দিনমান পাছতহে চব কালাৰবোৰ আহিব বুলি কৈছে। তাৰপিছত মই চাইছোঁ গোটাখিনি ভালকৈ, তাৰপিছত ভাবিলোঁ এইটো কালাৰে লৈ আহোঁ, এইটোৱে কৰিছা, আৰু মই ফাৰ্ষ্ট টাইম ট্ৰাইহে মাৰিম। এইটো দুটা আনিলোঁ যে চাওঁ আৰু ভগৱান জানে কি হয়। তাকে আপোনালোকক দেখালোঁ। আৰু এই দেখুওৱা চলোৱাই দেখিছেনে, কথা ক'লোঁ ন, আমনিয়ে পাইছে চাগে।
বাৰু হ'ব এতিয়া মই ফেনৰ হাৱাটো লওঁ এনেকৈ কথা কৈ থাকিলে হাৱা ল'ব নোৱাৰি হাৱা ল'ব নোৱাৰিলে মই ঠাণ্ডা নহ'ম চেচ অকণমান ঠাণ্ডা হৈ পানী এগিলাচো খাই ল'লোঁ খাই লৈ অকণমান ঠাণ্ডা হ'লোঁ তাৰপিছত আকৌ অকণমান দেৰি ৰৈ চাহো অকণমান খাই ল'লোঁ দেই বহুত কিবা কিবি কৰা হৈ গ'ল কিন্তু দেখুৱাহে নহ'ল চাহৰ লগত আকৌ তিলপিঠা এটাও খালোঁ যোৱাকালি তিলপিঠা বনাইছিলোঁ মোৰ আকৌ এইবাৰ দুদিনৰ পাছতহে বিহুৰ পাছতহে পিঠা বনোৱা হৈছে সেয়া আৰু মন যোৱা নাছিল ল'ৰাই আকৌ নেৰেই সৰুতে পিঠা বনোৱাকৈ উৎপাততে ল'ৰা ছোৱালীৰ উৎপাততে বহুত কাম হৈ যায় আৰু সিহঁতি খাওঁ বুলি ক'লে আগ্ৰহ দেখালে ভালো লাগে আৰু এতিয়া দুপৰীয়া আকৌ আহি পাকঘৰত সোমালোঁ পাকঘৰত মানে মোৰ চুৱেটাৰ চব বনালেই মোৰ বনাবলগীয়া সিমান নায়েই তথাপিও মোক খালি ক'লে যে ৰঙালাও সেই ফ্ৰাই বনাব লাগে অকণমান তাকে বনাই মই সোণমণিক ভাত খুৱাব লৈছে তাই সেই গতিকে এই কামটো মই কৰি দিলোঁ ৰঙালাও ফ্ৰাই বেচনৰ লগত আপোনালোকে ভাল পায়নে বাৰু আজি আকৌ আমাৰ সোমবাৰে সদায় নিৰামিষ থাকে সেই গতিকে নিৰামিষৰ দিনাখন যে বহুত জুতি পুতি প্ৰয়োজন হয় মোৰ যে বৰ টান লাগে মানে বেছিকৈ বনাই থাকিব লাগে যে জিটি সেইকাৰণে ইফালে দুগৈ ৱেটিঙত আছে মোক কেতিয়া দিব লাঞ্চ সেই বুলি আবেলি হৈ গ'ল এনেকৈ অকণ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ এনেকৈ অকণমান আবেলি এনেকৈ ইটো সিটো বল চল কিবা কিবি দি সোণমণিও অকণমান খেলা হয় দৌৰা দৌৰিটো থাকিবই লাগে ঘৰৰ ভিতৰত সোমাই থাকিলে সিমান এটা নহয় সেই গতিকে এনেকৈ কেতিয়াবা মাজে মাজে চেষ্টা কৰা হয় তাইক যেন অকণমান তাই দৌৰা মেলা মানে শাৰীৰিক কিন্তু খেলা ধূলা এইটো অকণমান বৰ্তমান হ'বলৈ কাৰণে দুগুৱেও এনেকৈ দৌৰা দৌৰি কৰে তাক দেখি সিও দৌৰে এনেকৈ দিনটো যায় আৰু পাৰ হৈ তাকে আপোনালোককো অকণ দেখালোঁ ভিডিঅ'বোৰ চাবচোন কেনেকুৱা পায় আৰু জনাবলৈ একেবাৰে নাপাহৰিব অকল যে ভালটো দেখাব লাগিব সেইটো নহয় ভাল বেয়া সকলোখিনি কমেণ্টৰ জৰিয়তে জনালে বিৰাটেই ভাল লাগিব তেতিয়াহ'লে পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ আৰু টাটা বাই বাই